আপোনাৰ সপোনটো কি ৰাইজক এবাৰ ক'ব নেকি অসমৰ ৰাইজক? চাওক, মোৰ এতিয়া বয়স 55 বছৰ পাৰ হৈছে। মুখ্যমন্ত্ৰী আৰু মোৰ বয়সো একে, মেট্ৰিকো একে বছৰতে পাছ কৰিছো। আৰু আমি একেলগে 23 বছৰ ৰাজনীতি কৰিছিলো। একেদিনাখনে একেখন কমিটিত যোগদান কৰিছিলো হিতেশ্বৰ শইকীয়া ছাৰৰ দিনত। গতিকে মই জীৱনত কি কি সপোন দেখিছো মুখ্যমন্ত্ৰীয়ে জানে। আৰু মই দেখা সপোন কোনকেইটা বাস্তৱিত হোৱা নাই আৰু কোনকেইটা বাস্তৱিত হৈছে। বিজেপিয়ে গোটেই ইলেকশ্যন বিলাকত খালি হিন্দু মুছলমান চাই থাকে। আমি অসমৰ ৰাইজক চাই আছো। আমাৰ কাৰণে সকলো জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়, উপজাতি আমি তেওঁলোকে অসমৰ সচেতন নাগৰিক হিচাপে ইলেকশ্যনত তেওঁলোকৰ যিটো অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে। এতিয়া হিন্দু মুছলমান যদি আপুনি কৰিবলৈ যায়, তেতিয়াহ'লে যোৰহাটত, ডিব্ৰুগড়ত, তিনিচুকীয়াত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? গোলাঘাট জিলাত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? আমি ক'ৰবাত 100টাত হাৰিছো, ক'ৰবাত 500 হাৰিছো, হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। ভোটত ছেকেণ্ড ডিভিজন নাই ইয়াত পলিটিক্সত। ইয়াত ডেপুটি জিলা পৰিষদ, ডেপুটি এপি নাই, কিন্তু আমি প্ৰত্যেকটো অঞ্চলত সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়ৰ আমি ভোট পাবলৈ সক্ষম হৈছো। আমি সংখ্যাগতভাৱে পাৰ্চেণ্টেজ ৱাইজত আমি পিছত আছো। MP ইলেকশ্যনতো আমি 0.05% আগত আছিল, এতিয়া আমি পিছ পৰিছো। আৰু এইটো আমিয়ে পিছ পৰিছো। 2013 চনত সোণোৱাল ডাঙৰীয়া সভাপতি আছিলে বিজেপি, 15খন জিলা পৰিষদ পাইছিলে, তাৰপিছতে MP বহুত জিকিলে। সেইবাৰ আমাৰ লখিমপুৰ জিলাত, তেজপুৰত ক'ত পঞ্চায়ত জিকিছিলে, কিন্তু MP জিকি গ'ল। গতিকে প্ৰত্যেকটো ইলেকশ্যনৰ নিজাববীয়া বৈশিষ্ট্য আছে। প্ৰত্যেকটো ইলেকশ্যনৰ ৰাইজৰ চিন্তা চৰ্চা বেলেগ। ৰাইজেও ভালকে জানে যে পঞ্চায়তত যিমানেই ৰাইজে ওলাই আহক চৰকাৰ বদলাব নোৱাৰে। গতিকে ৰাইজে এছেম্বলিত চৰকাৰ বদলাবৰ কাৰণে চৰকাৰখনৰ যি আনএমপ্লয়মেণ্ট প্ৰব্লেম, নিবনুৱা সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, ইলেক্ট্ৰিচিটি বিল বৃদ্ধি, মেডিচাইনৰ বিল বৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰিৰ বিষয়টো, এইবিলাক ৰাইজে সময়ত বিচাৰ কৰিব। যে যিটো দল দিছপুৰত থাকে, অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত সেই চৰকাৰখনৰ ফালে মত প্ৰকাশ কৰি আহিছে। যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিলে 2013 চনত, তেতিয়া বিজেপিয়ে গোটেই অসমত 15খন জিলা পৰিষদ জিকিছিল। কিন্তু তাৰ ছমাহৰ পাছত যেতিয়া লোকসভা নিৰ্বাচন হৈছিলে, তেতিয়া বিজেপিয়ে আমাৰ চৰকাৰখনতকে বহুত ভাল ৰিজাল্ট কৰিছিলে, আমাৰ দলতকে। যেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে, তেতিয়া 90% অসমৰ ৰাইজে পঞ্চায়তত আমাক সমৰ্থন দিছিল। এতিয়াতো আপুনি জানে যে প্ৰায় 40খন জিলা পৰিষদ আমি 500 ভোটৰ আশে পাশে পৰাজয় হৈছো। আৰু বহুত কাউন্সিলাৰ আমাৰ 100 ভোটৰ আশে পাশে, প্ৰায় 300 কাউন্সিলাৰৰ যিটো পৰাজয়, সেইটো 100 ভোটৰ আশে পাশে। মই গোটেই লিষ্টখন আমি বনাই আছো। সেইকাৰণে এইটো অপ্ৰত্যাশিত নহয়। আৰু ভাল হোৱা আমাৰ ভাল লাগিলেহেঁতেন। আমি চবেই চেষ্টা কৰিছিলো। আমাৰ কিছুমান লিমিটেশ্যনো আছিলে। যিটো বিৰোধীত থাকিলে সেই লিমিটেশ্যনটো থাকে, যিটো ৰুলিঙত থাকিলে সেই লিমিটেশ্যনটো নাথাকে। পাৰ্টীসকলে আমি টিকেট দিব পাৰো, কিন্তু আমি দল হিচাপে যিমান সহায় কৰিব লাগে, মই যিমান সহায় কৰিব লাগে, মোৰ জিলা সভাপতিয়ে যিটো সহায় কৰিব লাগে, মোৰ ব্লক সভাপতিয়ে যিটো সহায় কৰিব লাগে, এইটো আমি কৰিব পৰা নাই। সেইটো লোকধাক কৰি একো লাভ নাই। সেইটো যেতিয়া বিজেপিৰ বিৰোধত আছিলে, বিজেপিও কৰা নাছিলে।